No. Hi friends and welcome back to my new vlog. আজি এটা ভিডিও কৰিম বুলি ভাবিছো। আজি ভিডিওটো কি হ'ব? খানা চ্যালেঞ্জ কৰিম আজি চিপছৰ বাকাৰৰ চ্যালেঞ্জ হ'ব। এই ইগুলা চলিৰ লগত চ্যালেঞ্জ হ'ব। ভিডিও চাই দাও তলকিন। চাহ পাৰিলে দৰ্শক। তো বেছি দেৰি নকৰো চ্যালেঞ্জটো আৰম্ভ কৰি দিম। ভিডিও চাই ৰাখ লাষ্টৰ লগিন। তো আজি চ্যালেঞ্জ করব এই দুজনে। हम দুটা চ্যালেঞ্জ করব এই চিপছৰ বাকাৰৰ চ্যালেঞ্জ। এই এক প্যাকেট চিপছৰ চ্যালেঞ্জ হ'ব। যা গোটা খাব পাৰে সি পাব 500 টাকা আৰু যা কাটে সি গৰু গোবৰ ফেলাব লাগব হাতে দি। আজি চ্যালেঞ্জ জিতব পাৰলি 500 টাকা পাও। এই গাঁৱলীয়া জবাৰ। তো চ্যালেঞ্জ আৰম্ভ কৰ। এই ফালতু না খাই ডাক যা আগত খাব পাৰা 500 টাকা পাবি যায় নৰা এই গৰু গোবৰ ফেলাব লাগব। খাবা দিছি তো বক করে দিছি খাই থাক তুই এই ফেলে দিয়ে নিও গোটাই কবা লাগব জিবা দেখি দিবা লাগব জিবা সবে একদম জিবা দেখি দিবা লাগব তিহে হ'ব কমপ্লিট চ্যালেঞ্জ। এই ক্যামেরা এই মুখ দেখাই এই দুটা কাৰণে 500 টাকা পাইলে পালাই 500 টাকা। তো পইচাটা পাৱাৰ কাৰণে কেনে লাগলা কো অলপ ভাল লাগিলে পইচাটা পাই মনটো ভাল লাগিলে আৰু চ্যালেঞ্জ কৰবি না আগক লগিন চ্যালেঞ্জ কৰবি না আগক লগিন কৰিম কেনে লাগে আপনি আৰু আপোনাৰ খাটি কেনে লাগিল? খাটি বহুত বয়া লাগিল গৰুৰ গোবৰ ফেলাবা লাগাত পছে এতিয়া কহে দি পালাম ভাবি বানাই মই ই খাচ্ছে না এতিয়া ই ফেলাব লাগব। এর পানিশমেন্ট হল গোবৰ ফেলা গৰু গোবৰ তো ফেলা দিছো। তো চ্যালেঞ্জটো কৰি কেনে লাগিল তাৰে কো? ভাল লাগিল বহুত ভাল লাগিল। ভিডিওটো যদি ভাল লাগিছে তেনে লাইক কৰিব আৰু সাবস্ক্রাইব কৰিব আৰু যদি এনেকুৱা নতুন ভিডিও লাগে তেনেহলে আমাক কমেন্ট কৰি জনাব।